হেল্ল' এভৰিৱান, নমস্কাৰ। মই ইয়াতে জেঠীমাহঁতৰ তাত ফুৰিব আহিছোঁ আৰু এতিয়া দেখাম আমি কি কৰোঁ। তো সৰু মাইনাৰ লগত নাটক কৰি আছোঁ। তাৰপিছত ধুনীয়াকৈ আমি ৰাস্তাত গ'লোঁ, যাই ধুনীয়াকৈ এটা ইনষ্টাগ্ৰামৰ ৰিলছ বনালোঁ। জাগাটো ধুনীয়া আছিলে, বহুত ভাল লাগিল যাই আৰু চবকে লগ পালোঁ, বিশেষকৈ মোৰ কাজিনখিনি। আৰু এয়া হ'ল আমাৰ মাহীহঁতৰ বাবু। চাওকচোন কি কৰি আছে। আৰু এটা ভাতৰ চৰা পালোঁ আমি জেঠীমাহঁতৰ ঘৰত যাই, আৰু ধুনীয়াকৈ ভাতৰ চৰাটো লাৰিলোঁ। আৰু ভাতো দুটা আছিলে, কিন্তু মই এটাই ল'ব পালোঁ। চবেই ইয়াতে ধুনীয়াকৈ কৰি আছে। কথাটো মানে সেনে আৰু ভিডিঅ' বনোৱা নাই, আমি তাৰমানে ভাবছোঁ আৰু ফিল্টাৰটো কেনেকুৱা চাব ভাবছোঁ আৰু তোমাৰ তাতে চাওঁ, মুখখন অলপ দেখাই দিয়া। ই ভগৱান, ভাল লাগছি বাৰু। ৰাতি তুমি কেইবাৰ মানে। তাৰপিছত আমি ফুৰিব গ'লোঁ। যাওঁতে মোৰ চেণ্ডেলযোৰ বহুত ভাল লাগিছিলে, মই ক'লোঁ এইযোৰ পিন্ধিম, তাই নিদিয়ে মানে দুইটাতো ফটো উঠে নাটক কৰি আছে কিবা। তাৰপিছত আমি ধুনীয়াকৈ ফটো চটো উঠিলোঁ, আমি গোটেই কাজিনখিনি ধুনীয়াকৈ ভিডিঅ' বনালোঁ। তাৰপিছত ৰাতি শুই গ'লোঁ টিকলি মাইনাৰ লগত। এইটো আছিলে মোৰ মিনি ব্লগ। যদি ভাল